নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই পূজাৰ পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আজি যাব ওলাইছোঁ গাঁৱৰ ঘৰলৈ। গাঁৱৰ ঘৰ মানে জুটলিবাৰীলৈ। আৰু জুটলিবাৰীত আজি আমাৰ কি আছে? অন্নপ্ৰাশন খাবলৈ যাওঁ ন? ভাত খোৱা। মুখত ভাত দিয়া আছে আমাৰ গাঁৱৰ মোৰ দদাই সসুৰ ল'ৰাৰ ছোৱালীজনী আজি ভাত মুখত দিয়ে। আমি আৰু চবেই তালৈকে ওলাইছোঁ যাবলৈ। বলক তেন্তে সকলোৱে আমি তাত গৈ লগ পাই আছোঁ। এফালে খুৰীয়েক, এইফালে এগৰাকী মামীয়েক, আৰু এইফালে এগৰাকী মাক। মোৰ দেউতাৰ নাম কৈ দিয়া। মোৰ দেউতাৰ নাম অভিজিত বৰা। বৰা কৈ দিয়া। অভিজিত বৰা। আহা কৈ দিয়া। আহা দেউতা আহা কৈ দিয়া। আহা কোৱা। আহা, মোক চাবলৈ মন যোৱা নাই কৈ দিয়া। আজি তাই মানে অন্নপ্ৰাশনৰ ভাত মুখত দিয়া। আৰু জন্মদিনৰ পৰাই তাই দেউতাকক দেখাই নাই। মানে যোৱা বছৰ মাঘ বিহুৰ উৰুকা নিশাৰ পৰা দেউতাক সন্ধানহীন হৈ আছে। আমি কথাটো পুলিচক জনোৱা হৈছিলে, পুলিচকো জনাইছিলোঁ আৰু নিজেও বিচাৰ খোচাৰ কৰিলোঁ সকলোবিলাক। মিডিয়াতো আমি প্ৰচাৰ কৰিছিলোঁ কথাটো। তথাপিও আমি একো সুমহূৰ্তই নাপালোঁ। মানুহজন জীয়াই আছে নে এনে ক'ৰবালৈ গুচি গ'ল, নে ক'ৰবাত কিবা কৰি আছে, তাকো আমি নাজানো। বাৰু যি কি নহওক, এই সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব যাতে ডাঙৰ হৈ তাই এগৰাকী ভাল মানুহ হিচাপে গঢ় লৈ উঠিব পাৰে। ধূপ লাগিব। সেইটো চাইড কৰি দিয়া। এতিয়া বেলেগ কিবা ধৰিবলৈ দিয়া। অকণমান আজি মামাম খুৱাই দিব ন? আজিৰ পৰা খাব পাৰিবা আৰু ন? সোনকালে ডাঙৰ হ'ব লাগে ন? সোনকালে ডাঙৰ হ'ব লাগে, ভাল ছোৱালী হ'ব লাগে। অকণমান খুৱাই দিবা, অকণমান, ইমান নাখায়। হ'ব এনে খাই দিয়া। এতিয়া মিঠাই খাবা দেই। জোল খুৱাই দিলে হ'ব চাগে। অলপ জোল খুৱাই দিয়া। আইতা, এইজনী আইতাই খুৱাই দিছে ন? আইতা মামা এনেই চেলেকাই দিয়া। এনাই খুৱাব লাগে যে। বৌমাক দেই।